সমূহ নখাট গাঁওবাসী ৰাইজৰ সহযোগত আমি সকলোৱে হিয়াৰ আমঠু জুবিনৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত আমি বন্তি প্ৰজ্বলনে শুভাৰম্ভ কৰা হৈছে আৰু ইয়াত সমূহ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আহি গোটেই গাঁওখনতে বন্তি জ্বলোৱা হৈছে আৰু ইয়াত ইমানেই সঁহাৰি আহিছে তেওঁলোকৰ হিয়াই কান্দোনত ভাগি পৰিছে আৰু তেওঁলোকে প্ৰতিজন সৰুৰ পৰা ডাঙৰলৈকে অন্তৰত সোমাই আছে আৰু ই আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে ই আশীৰ্বাদ স্বৰূপ হৈ থাকিব আৰু জুবিনে য'তে আছে তাৰ পৰাই এই নতুন প্ৰজন্মক এই বাট দেখুৱাই লৈ যাব এই আশা কৰিছোঁ আৰু সমূহ নখাট গাঁওবাসীয়ে আমি আজি তেওঁ শ্ৰদ্ধাঞ্জলি যাচিছোঁ। लगा